নমস্কাৰ বন্ধুসকল, জলিউড ক্লাছিক্সৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেতা মোহন ওৰফে দীপজ্যোতি কেওটৰ আছে এটা ভাল খবৰ। গতিকে দীপজ্যোতি কেওটৰ এই ভাল খবৰটো জানিবৰ বাবে আপোনালোকে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই যাব লাগিব। তেন্তে বলক দেৰি নকৰি আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে যদি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু দীপজ্যোতি কেওটৰ অভিনয় ভাল পোৱাসকলে ভিডিঅ'টো এটা লাইক কৰি দিয়ক। বন্ধুসকল, তেন্তে বলক দেৰি নকৰি আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মোহন ওৰফে দীপজ্যোতি কেওটৰ ভাল খবৰটো হৈছে যে তেওঁক এই বৰ্ষৰ নৰ্থ ইষ্ট ষ্টাৰ এৱাৰ্ডৰ ফালৰ পৰা পপুলাৰ এক্টৰ অফ দ্য ইয়েৰ এই বঁটাটি প্ৰদান কৰা হয়। বন্ধুসকল, সঁচাই এইটো দীপজ্যোতি কেওটৰ অনুৰাগীসকলৰ বাবে এটা খুবেই ভাল খবৰ আৰু আমাৰ চেনেলৰ ফালৰ পৰাও তেখেতলৈ বহু শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবোৰতো যাতে তেওঁ এনেদৰে ভাল কাম কৰি ৰাইজক আমোদ তথা মনোৰঞ্জন দিব পাৰে তাৰেই কামনা কৰিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্টত মোহনৰ অভিনয়সমূহ চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাবচোন। লগতে এনেকুৱা ধৰণৰ অসমীয়া চেলিব্ৰিটি নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।